আমাক ন্যায় লাগিবই আমাক ন্যায় লৈ যাব যিসকলে বাইক লৈ যাব প্ৰতিবাদী কাৰ্যসূচী লৈছে পুনৰুদ্ধাৰণৰ প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগৰ যি শেহতীয়া সিদ্ধান্ত এই সিদ্ধান্তৰ ওপৰত কি ক'ব বিচাৰে? যোৱা 20 জুন তাৰিখে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ডিলিমিটেডৰ সন্দৰ্ভত যি এটা খচৰা ওলাইছিলে সেই খচৰা আমি দেখিছোঁ বহুত মানে ফুল আছে। সেইকাৰণে আমি সেই খচৰাখন আমি কোনো পধ্যে আমি মানি ল'ব নোৱাৰিম। ইয়াত আমাৰ গহপুৰ সমষ্টিৰ যি উত্তৰ পাৰৰ যি আমাৰ বড়ো সম্প্ৰদায়ৰ বসবাস কৰা যি পঞ্চায়ত গাঁওবিলাক আছে সিহঁতক একেবাৰে ইলিগেলভাৱে অন্যায়ভাৱে কাটি পিনি আমাক একেবাৰে 40-50 কিলোমিটাৰ দূৰত থকা বিহালী মানে সমষ্টিৰ লগত অন্তৰ্ভুক্ত কৰিছে। আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। কিয়নো আমি গহপুৰ হিচাপে আমি আগতে আছে আমি জীয়াই থাকিব লাগিব। যদিহে গহপুৰ পৰা কাটিবলগীয়া হয় তেনেহ'লে বিহালী সমষ্টিৰ লগত সংলগ্ন যিবিলাক মানে পঞ্চায়তবিলাক আছে সেই পঞ্চায়তবিলাক কাটি দিওঁ আমাৰ ক'বলগীয়া নাই। কিন্তু এনেকুৱা পাৰ্টিকুলাৰলি এটা কমিউনিটি আমাৰ ট্ৰাইবেল মানুহ কাটি দিওঁ আমি কোনো পধ্যে আমি সহ্য কৰিব নোৱাৰোঁ। অলপ গৰমকৈ ক'ব দেই, মিহিকৈ কৈ লাভ নাই। যিহেতু ৰাজনৈতিকভাৱে আপোনালোকৰ ট্ৰাইবেলসকলক হত্যা কৰাৰ প্ৰচেষ্টা চলাবে আমাক তেনেকৈ কৰিছে বুলি আমি নাভাবোঁ। আমি গহপুৰবাসী ৰাইজে হয় ইলেকশ্যন কমিশ্যনে যিখিনি খচৰা প্ৰকাশ কৰিছে সেই ইলেকশ্যন কমিশ্যনে প্ৰকাশ কৰা এই তালিকাখন আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। আৰু প্ৰথম প্ৰতিক্ৰিয়া হাজাৰ হাজাৰ ৰাইজে দেখি পাইছে আপোনালোকে কেনেকৈ ৰাইজে যে এইটো কোনো পধ্যে মানি ল'ব নোৱাৰে। এই প্ৰকাশটোৱে ৰাইজৰ আজি সমৰ্থনে বুজি পাইছে এইটো কোনো পধ্যে মানি লোৱা নহয়। আৰু পৰিৱৰ্তন সময়ত গোটেই ৰাইজে হাজাৰ হাজাৰ ৰাইজে তাৰ পিছতো পৰিৱৰ্তন সময়ত যিকোনো পদক্ষেপ ল'বৰ কাৰণে সাজু আছে, গণতান্ত্ৰিকভাৱে মানে আন্দোলন কৰিব সাজু আছে। ইয়াৰ কাৰণে আজি ইমান দূৰৰ বিহালীৰ পৰা যি গহপুৰ সমষ্টি অন্তৰ্ভুক্ত কৰি বিহালী সমষ্টি বনাবৰ কোনো জিঅ'গ্ৰাফিকেলিও নিমিলে আৰু ডিষ্টেঞ্চো বহুত আছে। ইয়াৰ কাৰণে ইয়াৰ গহপুৰৰ ৰাইজে বিশ্বনাথ চাৰিআলি চাব ডিভিজনত গৈ কিনে কোনো কাম কাজ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আজি এই হাজাৰ হাজাৰ ৰাইজক লৈ পেলাই আমাৰ ৰাইজৰ প্ৰতিক্ৰিয়াটো আমি জনাইছোঁ। যদি এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ নকৰে তেতিয়া কি পদক্ষেপ ল'ব? এইটো আমি এইটোৱে আজিৰ তাৰিখত সিদ্ধান্ত লৈছে গণতান্ত্ৰিকভাৱে আমি চৰকাৰৰ লগত যুঁজিম আৰু ইলেকশ্যন কমিশ্যনৰ ওপৰত আমি ৰাইজৰ প্ৰকাৰটো আমি জনাবলৈ বাধ্য হৈ যাম। কমিশ্যনক ব্যৱহাৰ কৰি আমাক নিষেধ কৰিবলৈ বিচাৰিছে। আমাৰ নিজৰ ভূমিত যোনটো চাব ডিভিজন আমাৰ ট্ৰাইবেল নেতাই সৃষ্টি কৰিছিলে ইয়াৰ পৰা আমাক খেলি পঠিয়াবলৈ বিচাৰিছে। কেনেকৈ সহ্য কৰিম ৰাইজসকল? माबोरै जों सैज्य खालामगोन? नोंथांमोना मिथिगौना बर'फोरनाव मोनसे सिमां दङ। जोंनि एरियाया सानसे समाव जोंनि माने 6 सिडुलाव हाबगोन। नाथाय बे बिहाली समष्टिखौ सिडुल कास्टनि थाखाय रिजार्भ खालामना होनानै बेयाव जोंनि 6 सिडुलाव हाबनायनि लामाखौ बन्द खालामनो नागिरदों रायजो राजाफोर। बेखौ गनायनो हागोन ना बर' रायजोफ्रा? मानि न'लो আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই We want justice. No justice, no rest. We want justice. No justice, no rest. Tribal organization Jindabad. We want justice. We want justice. No justice, no rest. আৰু বিভিন্ন গাঁৱৰ পৰা উপস্থিত হ'ব পৰা ৰাইজসকল, আজি আমি ইয়াত কিয় উপস্থিত হৈছোঁ আমি চবেই জানিলোঁ, চবেই জ্ঞাত। আমি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ যি নেকি সমষ্টিত নিৰ্ধাৰণত আমাৰ সমষ্টিৰ কিছুমান গাঁও কৰ্তন কৰিলে তাৰ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে আজি আমি এই মাছ প্ৰটেষ্ট ৰেলীটো আমি লৈছোঁ। আজি আমি যিখিনি কাৰ্যসূচী পিছত ল'ম, আজি যদি আমাৰ যি কাৰ্যসূচী সফল নহয় তেতিয়া আমি তীব্ৰতৰ কৰিম।
বহুকেইটা অৰ্গেনাইজেশ্যন আমি গোট খাইছোঁ আজি এটা ডাঙৰ দিন আৰু আমি গম পাইছোঁ যে আপোনালোকৰ পৰহি আমি অকণমান গম পাইছিলোঁ যে আপোনালোক আহিব বা আপোনালোকৰ যিখিনি অভিযোগ আছে বা আপোনালোকৰ যিখিনি অনুৰোধ আছে আমাৰ ডিলিমিটেশ্যনৰ ৰিগাৰ্ডিং আপোনালোকে আমাক জনাব গতিকে মেমৰেণ্ডামখন মই একচেপ্ট কৰিছোঁ আৰু ইয়াৰ দ্বাৰা আশা কৰিছোঁ যে আপোনালোকৰ যিখিনি গ্ৰিভেঞ্চেছ আছে আপোনালোকৰ যিখিনি ক'ব লগা আছে মেমৰেণ্ডামত যিখিনি লিপিবদ্ধ আছে আমি কথা দিছোঁ যে আমি ইলেকশ্যন কমিশ্যনক আমি ডিৰেক্টলি আজিৰ ভিতৰতে আমি চেণ্ড কৰিম পঠাই দিম যাতে তেওঁলোকে আৰ্জেঞ্চি অফ দ্য চিটুৱেশ্যনটো গম পায় আৰু আপোনালোকে বিট্ৰেড বা ডিপ্ৰাইভ বা তেনেকৈ একো ফিল কৰিব নালাগে কাৰণ এইটো এটা ড্ৰাফ্ট পাব্লিকেশ্যন আপোনালোকে খচৰাহে দিছে য'ত ৰাইজৰ ক্লেইম এণ্ড অবজেকশ্যন বিচাৰিছে এতিয়া ডিলিমিটেশ্যন কমিশ্যনে গতিকে আপোনালোকৰ যিখিনি অভিযোগ আছে আপোনালোকে দিছে আমি লিপিবদ্ধ কৰিছে ভাল হৈছে আমি গম পাইছোঁ আৰু আমি ইতিমধ্যে আমি জনাইছোঁৱে অলপকৈ কথাখিনি তথাপি আমি লিখিত আকাৰে আপোনালোকৰ গোটেইখিনি বস্তু আমি জনাই দিম আৰু আপোনালোকলৈ এটা কপি দিম যে আমি জনাইছোঁ তেওঁলোকক আৰু এটা আপোনালোকক ছিগনেচাৰ কপি এটা দি দিম গতিকে ইয়াৰ দ্বাৰা মই আশা কৰিছোঁ যে ৰাইজে একো ভয় খাব নালাগে বা ভাবিব নালাগে আপোনালোকৰ কাৰণে দিন নিৰ্ধাৰিত কৰি দিব যেতিয়া আপোনালোকৰ নিজৰ ৰিপ্ৰেজেণ্টেটিভসকলেও তেওঁলোকক গৈ নিজেই কথা ক'বগৈ পাৰিব ডিলিমিটেশ্যন কমিশ্যনক নিজেই ক'বগৈ পাৰিব যে আমাৰ এৰিয়াটো যাব নালাগিছিলে বা যিখিনি আপোনালোকে ভাবে সেইখিনি ক'ব লাগিব আৰু ক'বলৈ ৰাস্তা দিয়া হ'ব ডেট দিয়া হ'ব আৰু মই ভাবোঁ যে আমাৰ কমিশ্যনে সেইখিনি শুনিব আৰু আপোনালোকৰ যিখিনি অভিযোগ আছে সেইখিনি তেওঁলোকে নস্যাৎ কৰিব আৰু খুব এটা ভাল জাষ্টিছ তেওঁলোকে আপোনালোকক দিব এইখিনি মই আপোনালোকক প্ৰশাসনৰ হৈ মই জনাইছোঁ আৰু ইয়াৰ দ্বাৰা মই অনুৰোধ জনাইছোঁ আপোনালোকে যিমান ধুনীয়াকৈ পিচফুলি আপোনালোকে আহিলে আৰু পিচফুলি যাতে যায় ঘৰ পাইগৈ এইখিনি আমালৈ অনুৰোধ কাৰণ আমাৰ প্ৰশাসন হিচাপে গোটেই গহপুৰ এৰিয়াটো আমি পিচফুলি থকাটো বিচাৰোঁ আৰু আপোনালোকৰ আৰু এটা বেলেগ গেডাৰিং যোনটো আমাৰ SDO চিভিল অফিচত হৈ আছে যিহেতু মেমৰেণ্ডাম দিয়ালৈকে আপোনালোকৰ কাৰ্যখিনি আছিলে সেইটোও যাতে ডিছবাৰ্চ হয় মই লিডাৰসকলক এতিয়াই গৈ তাতে আমাৰ লগতে গৈ তাতেও যাতে ৰাইজক মানে অনুৰোধ জনাই এইখিনি মই অনুৰোধ কৰিছোঁ বাকী আমি ৰাইজৰ লগত আৰু বহুত কথা পাতিম আমি কেতিয়াবা ভালকৈ লগ হ'ম আৰু আজি আপোনালোকে অন্ততঃ এটা ভাল কামৰ কাৰণে আহিছে আৰু উভতি যাতে এতিয়া পিছফুলি যায়গৈ তাৰ বাবে অনুৰোধ কৰিছোঁ নমস্কাৰ সকলোকে সন্মান জনাইছোঁ নমস্কাৰ